কোনে কোনে খোৱা আহি যোৱা ফ্ৰেণ্ডছ এতিয়া ৰাতি 1 বাজিবৰ হ'ল ইয়াত দিন ৰাতি একো চিন নাই পুৰা এনজয় ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল আজি আমি যাবলৈ ওলাইছো নৰ্থ গোৱালৈ আজি ৰাতিটো নৰ্থ গোৱা হোটেলত থাকিম চাই থাকিব আপোনালোকে ভিডিঅ'টো ৰাতিলৈ কি কি দেখাব পাৰো চাম পুৰা 2 ঘণ্টাৰ মূৰত আহি পালো এতিয়া প্ৰথমতে ৰুমত যাওঁ ৰুমত অকণমান জিৰাই কিনে চাওঁ আৰু কলৈ যাওঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো কাপোৰ অনা বেগটো হোটেলৰ ৰুমত থৈ কিনে ৰুমটো লক কৰি এইবাৰ আহিছোঁ ভাইটি এজনৰ ৰুমত এই ভাইটিজন মোৰ হাজবেণ্ডৰ গাঁৱৰে হয় সিয়ে আমাক ৰুমটো বুক কৰি দিছে বহুত দূৰ আহিছোঁ সেইকাৰণে অকণমান ভাইটি ৰুমত কিবা কিবি খাই কিনে কথা পাতি ৰেষ্ট কৰি আছোঁ তাৰপিছত আকৌ ওলাই যাম ফ্ৰেণ্ডছ আমি থকা হোটেলখন
ফ্ৰেণ্ডছ আমি এতিয়া হোটেলত খাবলৈ আহিছোঁ মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডজনৰ ৰুমত কিছু সময় জিৰণি ল'লোঁ তাৰপিছত খাই লওঁ আগতে তাৰপিছত ৰাতি অকণমান এনজয় কৰিবলৈ ওলাই যাম কি এনজয় কৰি চাই থাকিব আপোনালোকেও আমি খাবলৈ আজি নান আৰু মাছৰুম মছলা অৰ্ডাৰ দিছোঁ চাই থাকিব কোনে কোনে খোৱা আহি যোৱা মোৰ আগৰ ভিডিঅ' এটাত বাঘা বিচৰ দিনত অকণমান ভিডিঅ' কৰি দেখুৱাইছিলোঁ আজি ৰাতি আহিছোঁ ৰাতিৰ ভিডিঅ' চাই থাকক Alright. Okay. You'll be alright. এইখনেই হ'ল গোৱাৰ বাঘা বিচৰ গোটেই পাৰটো ধুনীয়া ডিজাইনৰ লাইটেৰে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখে বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি মনটো ময়ো ৰাতি আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আগতে দিনত 2-3 বাৰমান আহিছিলোঁ বহুত ধুনীয়া লাগিছে ইয়াত বহুত মানুহ বহি আছে কিন্তু ভালকে ধৰিব নোৱাৰি ভিডিঅ'ত আপোনালোকৰ যিসকলে দেখা নাই আৰু যিসকলে আহিছে তেওঁলোকেতো জানেই কিমান ধুনীয়া ইমান লাইটিং পুৰা কালাৰফুল হৈ যায় এতিয়া চাওঁ আৰু কলৈ যাওঁ আৰু যদি যিসকলে গোৱালৈ আহিম বুলি ভাবি আছে তেতিয়াহ'লে এই বাঘমলৰ বিচখনলৈ পাৰে যদি ৰাতি আহিব বহুত ধুনীয়া লাগে এনজয় কৰিব পাৰিব एकदम मजा यातকৈ মজা নাই আৰু এটা বাজি গ'ল এতিয়া গৈ আছোঁ হোটেলৰ ৰুমলৈকে এইজনী এতিয়ালৈকে হোৱা নাই
ফ্ৰেণ্ডছ আমি এতিয়া হোটেল ৰুম আহি পালোঁ মুখ হাত ধুই অলপ ফ্ৰেছ হ'লোঁ এতিয়া আমি হোম কেনেকুৱা লাগি আছে প্ৰাচী তোমাৰ মোট কৰি তাই বেছি এক্সাইটেড হৈ আছে তাই বেছি এনজয় কৰি আছে আমাৰ দুইজনীৰে প্ৰথমবাৰৰ কাৰণে হোটেলত থকা হৈছে খুব বাই কম বাই Bye. লাভ ইউ কম Love you all. অল লাভ ইউ গুড নাইট দিছে তাই এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ৰুমটো এয়া এইফালে বিছনা এইফালে মোৰ হাজবেণ্ড এইটো মোৰ টেকলি ৰুমটো ডাঙৰ আছে এইফালে এটা টিভি আছে আৰু এইফালে আমি ধূপ লগাইছোঁ এইখন আইনা এইটো আমাৰ বেগ আৰু ইয়াতে চকী দুখন টেবুল আছে মই এখন এইফালে থৈ দিলোঁ আমাৰ কাপোৰ অলপ পিন্ধি অহা হাৱা লাগিব দিছোঁ এইফালে আছে বাথৰুমটো চাব নেকি বাথৰুমৰ কোনে চাই হ'লেও মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক সেয়া আৰু সৰুকৈ বাথৰুম কিন্তু খুব ধুনীয়া এইটোৰ ব্যৱস্থা কৰি দিয়া আছে কিন্তু মোক নালাগে মোৰ পুৰা কফ হৈ আছে হ'লেও আহিম বুলি ভাবি আছিলোঁ যেতিয়া আহি গ'লোঁ অকণমান ভাল পাইছোঁ এইখনো লাহে লাহে চলাই থৈ দিছোঁ এতিয়া আমি শুম আৰু আপোনালোকক ভিডিঅ'টো মই দেখুৱালোঁ ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ' আপোনালোকে পাব এদিন বা দুদিন পিছত যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই লাভ ইউ অল